বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন আমি মুকল বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অহা সাংস্কৃতিক দলসমূহক ক্ৰম অনুসৰি তেখেতসকলৰ গছৰ নম্বৰ সংগ্ৰহ কৰিবৰ বাবে লগতে গছৰ তলত সাজু হ'বৰ বাবে অনুৰোধ জনাইছোঁ। মোৰ জীৱনত মই ইমান মানুহ কেতিয়াও দেখা নাই, কিন্তু তাৰ আগতে প্ৰথমে আপোনালোক সকলোকে এয়া মোৰ নমস্কাৰ আছিল, আপোনালোকে গ্ৰহণ কৰিব। তাৰপিছত মই প্ৰথমে ঢকুৱাখানা ফাট বিহুৰ কমিটিৰ সকলো সদস্যসকলক আৰু আপোনালোক সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। সঁচা কথা ক'বলৈ গ'লে মোৰ ক'বলৈ বহুত কিবা কিবি মন গৈছে, কিন্তু শব্দ বিচাৰি পোৱা নাই, কেনেকৈ ক'ম একো বুজি পোৱা নাই। আচলতে ইমান সন্মান, ইমান মৰম, ইমান ভাল পোৱা মই কেতিয়াও পোৱা নাই। মই থিয়েটাৰো কৰিছোঁ, মই বিহু মঞ্চতো গৈছোঁ, কিন্তু ইমান সংখ্যক মানুহ, অকল ডেকা গাভৰুই নহয়, ইয়াত ইমান কমি কেঁচুৱাৰ পৰা আইতাহঁতৰ বয়সৰ মানুহলৈকে চবকে দেখিছোঁ ৰাস্তা কিনাৰত ৰৈ আছে। ইমান মৰম কেনেকৈ কৰিব পাৰে আপোনালোকে? গতিকে ঠিকে আছে, ফটো ভালে আহিছেনে? গতিকে আশীৰ্বাদ কৰিব, আপোনালোকে মোক আশীৰ্বাদ কৰিব। বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়, আপোনালোকে যে আশীৰ্বাদ কৰিব, সেইখিনিতকৈ মোৰ আৰু ডাঙৰ কথা একো নাই। গতিকে আশীৰ্বাদকণ কৰিব, মই য'তেই থাকোঁ আৰু যে মই ভাল ভাল কাম কৰিব পাৰোঁ আৰু অসমবাসী ৰাইজৰ বাবে গৌৰৱ কৰি আনিব পাৰোঁ, নহয় জানো? কৰিব নহয়? মই বেছি কথা নকওঁ, কাৰণ ইয়াত বহুত অনুষ্ঠান আছে। গতিকে আপোনালোকে চাগে ইচ্ছুক হৈ আছে, নহয় জানো? সকলোৱে ইচ্ছুক হৈ আছেনে চাবলৈ? গতিকে মই আকৌ কেতিয়াবা আকৌ লগ পাম, তেতিয়া আৰু বহুত কথা পাতিম, নহয় জানো? গতিকে আকৌ এবাৰ আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। মোৰ ফালৰ পৰা বহাগ বিহুৰ বহুত শুভেচ্ছা, বহুত মৰম, বহুত ভাল পোৱা, আৰু আপোনালোকৰ পৰা মই এটাই বিচাৰিম, আশীৰ্বাদ কৰিব। তোমালোকে আশীৰ্বাদ কৰিবা দেই, কৰিবনে? ধন্যবাদ, ধন্যবাদ। দৰ্শকসকলৰ সহায় ল'বৰ বাবে অনুৰোধ জনাইছোঁ। বাইদেউ অকণমান সেইফালে দৰ্শকসকলকো আপোনাৰ উপস্থিতিটো দিয়ক।